পাৰিলে আমি কনকলতাৰ দৰে হাতৰ অস্ত্ৰ ল'বলৈ বাধ্য হ'ম। আমি बेनि जालायबाय 2026 नि सिगां राजबंशीफोरनो कमतापुर रायजो आरो एसटि स्टेटास होआब्ला आरो बिसोरनि रावखौ रेकगनाइज खालायाब्ला ओरैबायदि गणतान्त्रिक आरो जंगि आन्दोलन खालामनो थाखाय बिथांमोना हुंखार होदों। फुल भिडिअखौ नोंथांमोननो लाबोनो थांगासिनो दं। যদি 26 চনৰ ইলেকশ্যনৰ আগতে আমাক কৌজাবাসীসকলক যে জনজাতিকৰণ কমতাপুৰ আৰু ভাষা স্বীকৃতি প্ৰদান নকৰে, আমি KSDC বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন আমি তীব্ৰতৰ কৰি তুলিম আৰু ইয়াৰ ভয়াৱহ পৰিস্থিতি গঢ়ি তুলিম আৰু ইয়াৰ পৰিস্থিতিৰ যি ফল হ'ব, ফলশ্ৰুতি যি ক্ষয়ক্ষতি হ'ব, এই ক্ষয়ক্ষতিৰ সম্পূৰ্ণ দায়ী হ'ব ভাৰত চৰকাৰ আৰু অসম চৰকাৰ। যোৱা 2023 চনৰ 17 জানুৱাৰী তাৰিখে KLৰ নেতা জীৱন সিংহ কোচ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক মাতি আনিছিল আৰু শান্তি আলোচনা ইতিমধ্যে সমাপ্ত কৰিছে। শান্তি আলোচনা সমাপ্ত কৰাৰ পাছতো যে PJ কোড যেটো চুক্তি স্বাক্ষৰ কৰাত চৰকাৰে দেৰি কৰি আছে, যে আজি সশস্ত্ৰ সংগ্ৰামী নেতাসকলক মাতি আনি যে আলোচনাৰ নামত আলোচনা কৰি ৰাখিলেই নহ'ব, আমাক নেতাসকলক উলিয়াই দিব লাগিব শান্তি চুক্তিৰ জৰিয়তে আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু কোচ ৰাজবংশী ভাষাক ভাৰতীয় অষ্টম অনুসূচীত স্বীকৃতি প্ৰদান কৰিব লাগিব। আৰু কমতাপুৰ ৰাজ্য যেটো আলোচনা চলি আছে, এই আলোচনা অতি শীঘ্ৰে সমাপ্ত কৰি যে আমাৰ কমতাপুৰ নেতা কোচ ৰাজবংশীৰ নেতা সশস্ত্ৰ সংগ্ৰামেৰ নেতা জীৱন সিংহ কোচ আৰু DL কোচ আৰু এই আলোচনাত আমাৰ যে কৈলাশ কোচ KLৰ যে সাধাৰণ সম্পাদক তেখেতকো সামিল কৰিব লাগে আৰু অতি শীঘ্ৰে যে PJ কোডটো কৰি আমাৰ যিখিনি কোচ ৰাজবংশীসকলৰ জাতীয় সমস্যাখিনি সমাধান কৰিব লাগে। আমি ক'ব খোজো আমাৰ যেটো KSDC যেটো আমি সংগঠন আমি লাগি আছো, এটা আমাক হ'ব লাগে। আমাক বহুত দিন ধৰি আমাক প্ৰলোভন দি আছে। একচুৱেলি আমাক সেইটো কৰিব নালাগে। আমাৰ যেটো প্ৰাপ্য, আমি বিদেশী নহওঁ, আমি কোনো বাংলাদেশীও নহয়, আমি হৈছে নৰনাৰায়ণ বীৰচিলাৰায়ৰ আমি ৰজাৰ বংশধৰ। আমি যেটো মানে অধিকাৰ, সেই অধিকাৰটো আমাক লাগে। আমাক যি জ্বলিছে জুই জ্বলিছে, সেই জুই জ্বলিব আৰু আগন্তলৈকে আৰু জ্বলি থাকিব, সেইটোৱে আশা কৰোঁ। আমাক ST লাগে বা আমি সেইটোৱে কামনা কৰোঁ। আমি আমাৰ যি কৰিব লাগে আমি কৰিম আৰু আমি যিমান দূৰ আগবাঢ়িব পাৰিম, আগবাঢ়ি যাব পাৰোঁ, আমি যাম। আৰু যদি জনজাতিকৰণ নকৰে তেনেহ'লে আমি ইয়াতকৈ কঠোৰতকৈ কঠোৰ আমি আইন ব্যৱস্থা কৰিম আৰু আমি যিমানখিনি পাৰোঁ আমি সকলোৱে ৰাজবংশী মিলি একগোট হৈ আমি আগুৱাই যাম আৰু পাৰিলে আমি কনকলতাৰ দৰে হাতৰ অস্ত্ৰ ল'বলৈ বাধ্য হ'ম। আমি তথাপি আমাক কমতাপুৰ লাগে, আমাক বাছ আমি সেইখিনিয়ে জানো।